আজি যিখিনি যোগদান কৰিছে এনে 46 আছিলে আৰু ইয়াৰ 46ৰ লগতে আৰু 4জনমান বাঢ়িছে মোটামুটি 50 জন হৈ গ'ল তো আজি যিখিনি যোগদান কৰা আছিলে প্ৰায় 99% বিপিএফৰ পৰা আহিছে তো বিপিএফৰ বহুতে ইউথ কমিটিৰ দায়িত্বত থকা কোনোবা বিএছৰ দায়িত্বত থকা আৰু যিসকলৰ মানে বিপিএফৰ হৈ সক্ৰিয়ভাৱে আৰম্ভৰ পৰা কাম কৰি আছিলে এই ল'ৰাবিলাকে আজি জইন কৰিছে আৰু ক'বলৈ গ'লে যিসকল আজি জইন কৰিছে এইটো 80% য়ংষ্টাৰসকল আছে আফটাৰ BTC ইলেকশ্যনৰ পাছত আমি থমকি ৰোৱা নাই কণ্টিনিউ একে পৰ্যায়ে ক'বলৈ গ'লে BTC ইলেকশ্যনটো আৰম্ভৰ পৰাই এনেকৈ অকল BTC কৰা নাই আমি এছেম্বলি ইলেকশ্যনটো লক্ষ্য কৰি সেই BTC ইলেকশ্যনৰ আগৰ পৰাই আমি কাম কৰি আছোঁ এতিয়া কণ্টিনিউ এতিয়া চলি আছে গ্ৰাছৰুট লেভেলতো চলি আছে আৰু লগতে এই কাম কৰা যে আগন্তুক 2021 যিটো আমাৰ এই কিবা হ'বলগীয়া এছেম্বলি ইলেকশ্যন এইটো লক্ষ্য ৰাখিয়ে দলীয়ভাৱে যিবিলাক কাৰ্যসূচী আছে এইবিলাকতো কণ্টিনিউ চলি আছে গ্ৰাছৰুট লেভেললৈ BTC ইলেকশ্যনৰ পৰাই এতিয়া আৰু বেছি জোৰদাৰ হৈছে এতিয়া আৰু বেছি জোৰদাৰ কৰিবৰ কাৰণে আমি জইনিং প্ৰগ্ৰামটো এই মাঘ বিহুৰ পাছতে আৰম্ভ কৰিলোঁ তাৰ প্ৰথম হিচাপে আমি এই কিবাত কৰাইছোঁ পৰ্বজোৰাৰ মণ্ডলত কৰালোঁ আজি দ্বিতীয় ইয়াতে কোকৰাঝাৰত কৰালোঁ আৰু আজি কোকৰাঝাৰ হেডকোৱাৰ্টাৰ বাদেও আজি আমাৰ শ্ৰীৰামপুৰ মণ্ডলতো আৰু জইনিং প্ৰগ্ৰাম আছে আজি তাতে গৈ আছোঁ আৰু ইয়াৰ উপৰিঞ্চি মণ্ডল ভিত্তিত সৰু সৰু গোটত আৰু এইটো প্ৰাইমাৰী ভিত্তিত বা শক্তি কেন্দ্ৰ ভিত্তিতো জইনিংবিলাক কণ্টিনিউ চলি আছে এইটো একেবাৰে ইলেকশ্যন আগমুহূৰ্তলৈ এতিয়া চলি থাকিব কণ্টিনিউ কোকৰাঝাৰ জিলাত কোন সমষ্টিত আপোনালোকে প্ৰাৰ্থীত্ব বিচাৰিব নাই প্ৰাৰ্থীটো বিচৰা নিবিচৰাটো একচুৱেলি এইটো নাই এইটোতো একচুৱেলি আলোচনাৰ মাধ্যমেৰে আছে আমাৰ এতিয়া UPPৰে হওক বা BJPৰে হওক এইটো আমি UPPL বা BJPৰ কেণ্ডিডেট বুলি নধৰোঁ আমাৰ কেণ্ডিডেট বুলি ধৰি ল'ম যিহেতু আমাৰ যৌথভাৱে এইটো আমাৰ কেণ্ডিডেট হ'ব সেই গতিকে কোনটো কি দিয়ে কোনটো নিদিয়ে এইটো এতিয়া আমাৰ বিচৰা নিবিচৰাৰ ওপৰত নিৰ্ভৰ নকৰে আমাৰ যিসকলৰ দলীয়ভাৱে ডিচিশ্যন লোৱা হ'ব এই তাৰে মাধ্যমতে ভিত্তি কৰিহে এইটো হ'ব এইটো আমি ক'লেও নহ'ব নক'লেও নহ'ব এইটো বস্তুটো আৰু যি কেণ্ডিডেট দিব এইটোৱে আমাৰ কেণ্ডিডেট বুলি আমি ধৰি ল'ম আৰু কাম কৰিম